हेलो गाइज मोर चेनेलले आपनालोक सकलोके स्वागतम जनाइछु। मैं आज आपनालोकर माजले লৈ आनिछु फुलाओ रेसिपि लगते आरो चिकेन। आमी चिकेन घरते केनेदरे एकदम सिम्पल के बनाइ खाब पारि हेखिनिके अलप देखाबले चेष्टा करिछु। सो आशा करिछु भिडिओटी हेकलेके चाबो। चिकेन बनाबले मैं या चिकेन लैछु। चिकेनखिनि मैं निमक जलकिया दि हानि थैसिलु आरो एतिया या बासमती चाउल 1 काप लैछु आरो आमाक लागिबो बिलाही गाजर तेजपात एखिनि आरो आमाक लागिबो पियाज केঁচা जलकिया आरो शुकान जलकिया तेजपात आरो आमाक लागिबो आलू लगते मटर आरो फुलावत बनाबले या पेप्सिकाम आरो बिलाही गाजर एखिनि हरु हरुকৈ काटि लैछु মই आरो या मटर लैछु आदा आरो নহৰু মই এনেদৰে খুন্দি লৈছো খুন্দুনাত। এতিয়া মই কেৰাহীটো গৰম কৰি ললো আৰু তাৰ পাছত তেল দি দিছো। এতিয়া মই ফুলাও বনাবলৈ কুকাৰটো গৰম কৰিব দিছো আৰু লগতে ৰিফাইন তেল অকণমান দি দিছো আৰু ইয়া মই মাংসখিনি ভাজিবলৈ ফাৰ্ষ্টত ইয়াত পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি দিয়াৰ পাছত ৰংটো ভাজি লম আৰু লগতে তেজপাতো দি দিছো একেলগে আৰু শুকান জলকীয়া আৰু কেঁচা জলকীয়াখিনি দি দিছো লগতে একেলগে মাংসখিনি মই ফাৰ্ষ্টত ভাজি লৈছো। এতিয়া মই ফুলাও বনোৱাৰ প্ৰসেছলৈ আহোম আৰু এতিয়া মই পিয়াজখিনি দি দিছো ফাৰ্ষ্টত আৰু পিয়াজখিনি দিয়াৰ লগতে শুকান জলকীয়াখিনিও দি দিছো লগতে পিয়াজখিনি ভাজি লোৱাৰ পাছত মই এতিয়া সবজিখিনিও দি দিছো। সবজিখিনি 3 মিনিট মান ভাজি লোৱাৰ পাছত মই এতিয়া মটৰখিনিও দি দিছো। মাংসখিনি অলপ দেৰি ভাজি লোৱাৰ পাছত এতিয়া মই নিমখ আৰু হালধিখিনি দি দিছো কাৰণ অলৰেডি আগতীয়াকৈ ভাজি থৈছিলো সো অলপ ভাজি লোৱাৰ পাছত দিছো আৰু এতিয়া মই লগতে আলুখিনিও দি দিম আৰু এতিয়া মই মিলাই দিছো এনেদৰে। সবজিখিনি মই 2 মিনিট মান ভাজি লোৱাৰ পাছত নিমখ দি দিছো আৰু লগতে ৰাইচখিনিও দি দিছো। গোটেইখিনি মই 2 মিনিট মান ভাজি লোৱাৰ পাছত এতিয়া মই পানীখিনিও দি দিম। পানী ইয়াত মই 2 কাপ ব্যৱহাৰ কৰিছো। আপোনালোকে যিমানখিনি চাউল লয় সিমানখিনিয়ে ব্যৱহাৰ কৰিব। কুকাৰৰ ঢাকনটো মই এতিয়া বন্ধ কৰি পেলাই এটা চিটি অহালৈকে ওয়েট কৰিম। আলু আৰু মাংসখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া মই বিলাহীখিনি আৰু গাজৰখিনি একেলগে দি দিছো আৰু অলপ সময় ভাজি লোৱাৰ পাছত এতিয়া মই মটৰখিনিও দি দিছো। মটৰখিনি একদম লাষ্টত দি দিছো আৰু এনেদৰে মই কেইমিনিটমান ভাজি ললো। ভাজি লোৱাৰ পাছত আদা আৰু নহৰুখিনি মই ভালদৰে খুন্দি লৈছিলো এইখিনিও দি দিছো লগতে। এতিয়া মই মাংসখিনি ভালদৰে সিজিব পৰাকৈ পানী দি দিছো। আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে। পোলাওটো এটা চিটি অহাৰ পাছত মই ভালদৰে ঠাণ্ডা হ'বলৈ দিলো আৰু ঢাকনটো খুলি দিছো। খুলি পেলাই মই এনেদৰে লৰাই দিছো যাতে পানীখিনি শুকাই যোৱালৈকে আৰু এনেদৰে লৰাই পেলাই মই আকৌ বন্ধ কৰি থৈ দিম ঢাকনটো। এতিয়া মই কেঁচা জলকীয়াখিনি দি দিছো আৰু অলপ বেছিকৈ জ্বলা বেছিকৈ খাওঁ সো অলপমান বেছিকৈ দি দিছো। এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল। চাওক এয়া আমাৰ চিকেন ৰেচিপিটো আৰু পোলাও ৰেডি হৈ গ'ল। পোলাও আৰু চিকেন একেলগে খাই চাবচোন মোৰ দৰে বনাই আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।